কবিতাৰ শিৰোনাম তুমি মোৰ আটাইতকৈ প্ৰিয় অসম্পূৰ্ণতা কথা আৰু আবৃত্তি চিতুবন দাস। আজি এই জনতাৰ ভিৰত মই এজন কবি নহয়, মই এজন পলাতক প্ৰেমিক। হাতত এখন উকা কাগজ লৈ থিয় হৈছো সঁচা, কিন্তু তাত একো লিখা নাই। কাৰণ মোৰ প্ৰতিটো কবিতাৰ শেষত এটা নাম থাকে, চুৰি। চুৰি, তুমি চাগে কেতিয়াও বুজি নাপালা মোৰ এই নীৰৱতাৰ অৰ্থ কি। মই তোমাক হাজাৰবাৰ ক'ব খোজো, চুৰি, তুমি মোৰ পৃথিৱীৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ। কিন্তু সেই শব্দটো মোৰ ডিঙিতে আবদ্ধ হৈ ৰয়, যেন এটা ডাঙৰ পাথৰ মোৰ কণ্ঠত কোনোবাই বান্ধি দিছে। মই তোমাৰ চকুলৈ চাওঁ, তুমি মোৰ ফালে চাই চাগে একো ধৰিবই নোৱাৰা। মই হাঁহি থাকোঁ, কিন্তু সেই হাঁহিৰ সিপাৰে এটা বিশাল শূন্যতা আছে। তুমি যোৱা প্ৰতিটো খোজত মই মোৰ হৃদয়খন পাৰি দিওঁ, অথচ তুমি গছকি যোৱা পৃথিৱীখনৰ মই এজন অচিনাকি পথী। কিমানবাৰ আইনাৰ সন্মুখত থিয় হৈ মই তোমাক ভাল পাওঁ বুলি কোৱাৰ আখৰা কৰিছোঁ, কিন্তু তোমাৰ সন্মুখত পালেই মোৰ আকাশখন মেঘাচ্ছন্ন হৈ পৰে। মোৰ সাহসবোৰ বৰষুণ হৈ সৰি পৰে, আৰু মই আকৌ এবাৰ নিৰ্বাক হৈ ৰৈ যাওঁ। চুৰি, মই তোমাক পাবলৈ ভয় নকৰোঁ, মই ভয় কৰোঁ তোমাক চিৰদিনৰ বাবে হেৰুৱাবলৈ। যদি মোৰ ভাল পাওঁ শব্দটোৱে আমাক পৰ কৰি দিয়ে, যদি তোমাৰ সেই নিৰ্দোষ হাঁহিটো মোৰ বাবে নাইকিয়া হৈ যায়, সেয়েহে মই আজি এই মঞ্চত থিয় হৈ স্বীকাৰ কৰিছোঁ, মই এজন পৰাজিত প্ৰেমিক, যিয়ে এখন নদীৰ পাৰত বহি পিয়াহতে মৃত্যুবৰণ কৰে, তথাপিও নদীখনক নুসুধে এটুপি পানী দিবা নেকি। চুৰি, তুমি সদায় মোৰ ডায়েৰীৰ সেইটো পৃষ্ঠা হৈ ৰখা, যাক মই চাব খোজোঁ, কিন্তু পঢ়িবলৈ সাহস কটাব নোৱাৰোঁ। ধন্যবাদ। যদি এই কবিতাটো ভাল লাগিছে, আপোনালোকে প্লিজ ছাবস্ক্ৰাইব, লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰি দিবলৈ নাপাহৰিব।